হাই, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো মিনি ব্লগলৈ। এয়া আমাৰ সৰু গাৰ্ডেন ছাদৰ ওপৰতে। এনেদৰে চাওকচোন, ইমান ধুনীয়া হৈছে শাক পাচলিবোৰ। আচলতে বহুতখিনি খোৱাই হ'ল, আজিহে ভিডিঅ'টো বনাই দিছোঁ। এয়া বিলাহী, সৰু বিলাহী, কণ বিলাহী বুলি কওঁ আমাৰ ফালে। এনেকৈ ঘৰতে ৰুই ল'লে দোকানৰ পৰা কিনি নাখালেও হয়। কিমাননো আৰু মেডিচিন দিয়া শাক পাচলিবোৰ খাম, হয়নে? এয়া ধনিয়াবোৰ চাওকচোন, ইমান ধুনীয়াকৈ হৈছে। বহুতখিনি খালোঁ আৰু হৈয়ে আছে, ভাল লাগিছে। এয়া লাই শাক, পালেং শাক, ওলকবি, ফুলকবি, বহুতখিনি খালোঁ খোৱাত। বেঙেনাবোৰ চাওকচোন, ইমান ধুনীয়া ধুনীয়া হৈছে, ইমান দীঘল, বহুত দীঘল। কাৰ ঘৰত এনেকুৱা বেঙেনা আছে জনাবচোন। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।